অভি অভি হেৰি শুনিছে না হেৰি কি হলো হেৰি অভি দেখোন ঘৰত নাই কলৈ গ'ল বাৰু কলৈনো যাব বাৰু তাৰ সেই অদৰকাৰী বন্ধুটোৰ ওচৰলৈ গৈছে চাগে তাৰ ওচৰলৈ যোৱা বাদে তাৰ কিবা আন কাম আছে জানো হেৰি আপুনি তাৰ বন্ধু চিন্তুৰ কথা তেনেকৈ নকব দেই সি আমাৰ অভি আপদে বিপদে বৰ সহায় কৰে হ'ব হ'ব বৰ বন্ধু বন্ধু বুলি লেঞ্চেলা থাকিব নালাগে যোৱা এতিয়া মোলৈ চাহ একাপ বনাই আনাগৈ অভি আহিলি বহ বহ পিছে তই যে হতে ইমান দেৰি কৰিলি যে মোৰ তোলে ৰৈ আমনিয়ে লাগি গৈছে মোৰ আজি শুই উঠা দেৰি হ'ল আকৌ সেইকাৰণে আকৌ ঠিক আছে বাৰু এতিয়া যাওঁ ব'ল কিন্তু কলৈ আৰে পথাৰলৈ আকৌ ব'ল ব'ল চাচোন সেই মানুহটোৱে গছবিলাক কাটি কেনেকৈ তহিলং কৰিছে ব'ল সেই মানুহটোক গছ কাটিবলৈ মানা কৰোঁগৈ ঐ ৰ তালৈ গৈ মৰিব খুজিছ নি সি ৰাণা ভাইৰ মানুহ ৰাণা ভাই কোন ৰাণা ভাই কি ৰাণা ভাইক চিনি নাপাওঁ ৰাণা ভাই এই অঞ্চলৰ আটাইতকৈ ডাঙৰ গুণ্ডা তাৰ কামত যদি কোনোবাই বাধা দিয়ে সি তাক একেবাৰে ফিনিছ কৰি দিয়ে এতিয়া বাৰু ব'ল আজি দেখোন চিন্তু নাহিলে তাৰ কিবা হ'ল নেকি খবৰ এটাকে লৈ আহোঁগৈ চিন্তু অভি চিন্তু ঘৰত নাই নেকি আছে ঘৰত তেতিয়াহ'লে আমাৰ ঘৰলৈ যোৱা নাই যে তাৰ মানে গাটো একেবাৰে বেয়া সেইবাবে ময়ে তাক যাবলৈ মানা কৰিছোঁ ৰ'বা তুমি আহিছা তেতিয়া মাতি দিম নালাগে খুৰী তাক এতিয়া মাতিব নালাগে তাৰ গা ভাল হ'লে এদিন আহিম মই এতিয়া যাওঁ দেই ঘৰলৈ গৈনো কি কৰিম পথাৰৰ পৰাই আহোঁগৈ মা দেউতা কি হ'ল কি হ'ল অভি তোৰ এনেকুৱা অৱস্থা কোনে কৰিলে মই জানো এইটো কাম কোনে কৰিলে
চিন্তু চিন্তু ক'ত আছ বাহিৰলৈ ওলা অঁ বৰ্তা আজি বহুত দিনৰ মূৰত আহিছে যেতিয়া তামোল চালি খাইহে যাব লাগিব কি হ'ল তোৰ তই মোৰ ল'ৰাক মাৰধৰ কৰিবি আৰু মই তোৰ ঘৰত তামোল চালি খাই যাব লাগে আজি তোক মই বৰ্তা মা মা আপুনি তাক কিয় মাৰিছে নামাৰিব আমাৰ ই আপোনাক কি জগৰ লগালে কি জগৰ লগালে হা ইয়াৰ আমাৰ ল'ৰাক মাৰধৰ কৰি গোটেই গা অৱস্থা নাইকিয়া কৰি পেলালে ৰ'বচোন ৰ'ব আপোনাৰ কিবা ভুল হৈছে আমাৰ ই আপোনাৰ ল'ৰাক মৰা নাই আমাৰ ল'ৰা আজি এসপ্তাহ দিন ধৰি ঘৰৰ পৰা ওলোৱাই নাই আৰু আপুনি কৈছে আমাৰ ই আপোনাৰ ল'ৰাক মাৰিলে বেমাৰ তাৰ বেমাৰ কি দেউতা মুখত কি ভুৰভুৰাই আছা আৰু অতৰ দেৰি তুমি ক'ত আছিলা মই তাক ভালকৈ দি থৈ আহিছোঁ এসেকা কাক এই চিন্তু কিয় কিয় তোক মৰাৰ কাৰণে আকৌ কি তুমি তাক কেলে মাৰিলা সি মোক একো কৰা নাই নহয় তেতিয়াহ'লে তোক কোনে মাৰিলে সেইদিনা মই পথাৰলৈ গৈছিলোঁ এই মানুহটোৱে আজিও গছ কাটি আছে আজি ইয়াক ৰখাবগৈ লাগিব গছ-গছনিবিলাক নাকাটিবি এতিয়া মোৰ কথা নুশুনে ইয়াক আজি মই তেতিয়াহ'লে তাৰ মাকে মানে মোক সঁচাকৈয়ে কৈছিলে চেহ তাক মই এনেই মাৰিলোঁ বৰ্তা অভি ঘৰত আছেনে অঁ ৰ মই মাতি দিছোঁ বাৰু বল মোৰ লগত ক'লৈ ৰাণা ভাইৰ খেল খতম কৰিবলৈ কাঠবোৰৰ ছাপ্লাইৰ কাম কমপ্লিট হ'লনে হ'ল বছ বছ সেইটো মই সিদিনা ভালকৈ শিকাই দিছিলোঁ আজি আকৌ মাক ওলাইছে ৰ আজি ইয়াক মই চালা ইয়াক আজি মই বৰ্তা সেইদিনা যোনকেইটা জহত আপুনি মোক মাৰিছিল সেইকেইটা এইকেইটাই এতিয়া পুলিচ মাতক কিন্তু ইমানখিনি মোক সহায় কৰাৰ কাৰণে ধন্যবাদ
আৰে বন্ধুৰ মাজত ন' চৰি ন' থেংক ইউ অ'কে অ'কে